নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই কচুৰ এটা চাটনি লৈ আহিছোঁ আৰু এই কচু চাটনিটোৰ বাবে মই এয়া বাও কচু লৈছোঁ। আমি এইটো মাখন কচু বুলি কওঁ। ইয়াৰ পাত আৰু ডালো খায় আৰু কচুটো খায়। মই এই ডালবোৰৰ পৰা চাটনি বনাম আৰু মই এই চাটনিটোৰ বাবে লৈছোঁ কেইটামান বুট দালি তিয়াই লোৱা, নহৰু, আদা আৰু এটা পিঁয়াজ। আৰু লগত লৈছোঁ কেইটামান ৰঙা শুকান জলকীয়াকেইটা তিয়াই লৈছোঁ অকণমান। যিকোনো জলকীয়া দিলেই হ'ল আৰু মই আজি ৰঙা জলকীয়া আছিল কাৰণে এইটো জলকীয়াই দিলোঁ। আৰু এয়া কচুৰ ঠাৰিখিনি মই বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু মই এটা মিক্সি জাৰত মই যিখিনি সামগ্ৰী গোটাই লৈছিলোঁ আটাইখিনি দি পেলাই এইখিনি ধুনীয়াকৈ পিচি ল'ম। এয়া মই আটাইখিনি দি দিছোঁ। চক এফালে মই বুট দালি, নিমখ আৰু সেই পিঁয়াজ, নহৰু, আদা আটাইখিনি মই দি দিছোঁ। মোৰ এয়া চাটনিখিনি পিছা হৈ গৈছে। কিমান ধুনীয়া হৈছে চাওকচোন, একেবাৰে ধুনীয়া মিহি হৈছে। আৰু ইয়াত অকণমান নেমু চেপি দিবও পাৰে বা নিদিয়াকৈও খাব পাৰে। এনেকৈ খাই চাবচোন যদি খোৱা নাই কচুৰ ৰেচিপিটো, বহুতেই ভাল লাগে। আৰু এয়া চাওক, খুব কম সময়ৰ ভিতৰতে মোৰ কচুৰ চাটনি তৈয়াৰ হৈ গ'ল। আৰু মই এয়া গৰম গৰম পকৰি আৰু চাহৰ লগত গৰমে গৰমে পৰিৱেশন কৰিলোঁ। ইচ্ছা কৰিলে ভাত, ৰুটি বা চিঙৰাৰ লগত যিকোনো লগতে এনেকৈ চাটনি বনাই খাব পাৰে। আৰু মোৰ এই কচুৰ চাটনিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থ'ব, তেতিয়া মোৰ আহিব লগা ন'টিফিকেশ্যনবোৰ পাই থাকিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম।